মাননীয় অধ্যক্ষ মহোদয়, সদন, আমাৰ সন্মুখত অসম বিধানসভা, আসাম বিধানসভা, আসাম আইন আফাদ, আসাম লেজিসলেটিভ এছেম্বলি। আপোনালোকে সবে মন কৰিছে আৰু আসাম আইন আফাদ এই শব্দটো আপোনালোকৰ 5 বছৰত নিশ্চয় মুখস্থ থাকিব। আৰু এইটো মাননীয় স্পিকাৰ মহোদয়ৰ এটা এফিলিয়েটেড লেংগুৱেজৰ প্ৰতি এটা প্ৰেম। ভাৰতৰ সংবিধানে যেটো এফিলিয়েশ্যন দিছে তেখেতৰ সেই লেংগুৱেজটোৰ প্ৰতি প্ৰেম আৰু লেংগুৱেজটো কমপ্লিটলি এছেম্বলিৰ ভিতৰত নহয়, ভিতৰে বাহিৰে বড়ো ভাষাক সম্প্ৰসাৰণ কৰাৰ কাৰণে স্পিকাৰ হোৱাৰ পিছতো যেটো কৌশল আৰু ষ্ট্ৰেটেজিৰে সম্প্ৰসাৰণ কৰিবলৈ চেষ্টা কৰিছে, জনপ্ৰিয়তা অৰ্জন কৰাবলৈ চেষ্টা কৰিছে, অতি প্ৰশংসনীয়। নাম্বাৰ 2, কোন স্পিকাৰৰ ধৃষ্টতা হৈছে যে এছেম্বলিখনকে কোকৰাঝাৰত লৈ গৈছে, অধিৱেশন এখন পাতিছ। ধৃষ্টতা কৰাটোৱে ডাঙৰ কথা। তালৈ লৈ গৈ 126টা বিধায়ক নহয়, 26 গৰাকী বিধায়ক নহয়, প্ৰায় 1200 বিষয়া কৰ্মচাৰী লৈ যাবলগীয়া হয়। প্ৰথমতে সেশন কৰিম বুলি পৰীক্ষা নিৰীক্ষা কৰিলে, কেইদিন কৰিব পাৰি চালে, শেষত ইমান অসুবিধাৰ মাজতো আমি এটা 20জনীয়া টিম গ'লোঁ, দুবাৰকৈ যোৱা হৈছে টিম। তেখেতৰ যেটো সদিচ্ছা বিটিচি অঞ্চলত এছেম্বলিখন কৰাই নহয়, মানুহক বিশ্বাস জন্মোৱা। অসমৰ অন্যতম এটা জনগোষ্ঠী বড়োসকলকো, বহুত জনগোষ্ঠী আছে, বিশ্বাসযোগ্যতা অৰ্জন কৰোৱা যে আমি সমগ্ৰ অসম বিটিচিবাসী ৰাইজৰ লগত আমি আছোঁ। তাত উল্লেখযোগ্য কেইবাটাও প্ৰতিশ্ৰুতি প্ৰস্তাৱ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই দাঙি ধৰিছে। মই 2টা প্ৰস্তাৱ দিছিলোঁ, 2টাই তেখেতে প্ৰতিশ্ৰুতি দিছে। আজিও তেখেতে স্বীকাৰ কৰিছে দ্বিতীয়খন মেডিকেল কলেজ ওদালগুৰিত 2027ত বনাম। তেওঁ দৃঢ় 2026ত ইলেকশ্যনত একক সংখ্যাগৰিষ্ঠতাৰে আহিব, তেওঁ দৃঢ় হৈছে। ধন্যবাদ দিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো। স্পিকাৰ ডাঙৰীয়া, আপুনি অকল সেইটোৱে নহয়, আমাৰ যিখন CPA আছে, আমাৰ গোটেই কমনৱেলথ কাণ্ট্ৰিৰ ভিতৰত, তাত যেটো সমন্বয় পূৰ্বতে স্পিকাৰবিলাকে ৰাখিছে, মই 40 বছৰ দেখিছোঁ স্পিকাৰসকলৰ যেটো একাগ্ৰতা, অংশগ্ৰহণ। কিন্তু আপুনি নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ যেটো ফৰাম, CPA ফৰাম, সেই ফৰামটো এনেকুৱা এক্টিভ কৰি ৰাখিলে আপুনি, আমি অনুভৱ কৰিছোঁ যে CPAখনো আমাৰ বিধায়কসকলৰ, ৰাইজৰ, ৰাজ্য, ৰাষ্ট্ৰ আৰু আন্তঃৰাষ্ট্ৰীয় সমস্যাসমূহৰ বিষয়সমূহ আলোচনা কৰি কেন্দ্ৰক আৰু গোটেই ৰাষ্ট্ৰক জনোৱাৰ এখন ফৰাম আপুনি তৈয়াৰ কৰিলে, য'ত মোৰো কেইবাবাৰো অংশগ্ৰহণ কৰা সুবিধা হৈছে। এইবিলাকে স্পিকাৰৰ কাম আচলতে। আপুনি স্পিকাৰ হিচাপে ইয়াত আইন কানুন আগতেও পাছ কৰিছে, এতিয়াও পাছ কৰিব, ভৱিষ্যতো পাছ কৰিব। কিন্তু আপুনি বিটুইন পাৰ্লামেণ্ট এণ্ড এছেম্বলি ইন কম্পেৰিজন আপুনি সামঞ্জস্য ৰাখি ইয়াত কিবা শ্ৰীবৃদ্ধি কৰিব পাৰি নেকি? সেইটো অহৰহ প্ৰথম বছৰৰ পৰাই চেষ্টা কৰিছে। মই খুব ওচৰৰ পৰা আপোনাক দেখি আহিছোঁ। আপুনি লেজিসলেটিভ এছেম্বলিৰ আমাৰ মাননীয় বিধায়কসকলৰ আকাংক্ষা বহুত থাকে প্ৰত্যেকজন বিধায়কৰে। সেই আকাংক্ষাবিলাকৰ ভিতৰত এছেম্বলিৰ ভিতৰত যিবিলাক কমিটি থাকে, সেই কমিটিবিলাক আপুনি বিধায়কসকলক অংশগ্ৰহণ কৰাৰ কাৰণে 2খন কমিটি আপুনি 8খন কৰিছে, 12খন কমিটি আপুনি 16খন কৰিছে,
কৰি তেখেতসকলক বিধায়কসকলক পাৰ্টিচিপেট কৰি অতি দ্ৰুতগতিত ৰাজ্য চৰকাৰক পৰামৰ্শবিলাক আগবঢ়াবৰ কাৰণে যি প্ৰেক্টিকেল ব্যৱস্থা ল'লে সঁচাকৈ আপোনালোকৰ 5 বছৰীয়া কাৰ্যকালত সুদূৰ প্ৰসাৰী সিদ্ধান্ত আপুনি এইবিলাক লৈছে তাৰ কাৰণে ডেফিনেটলি ধন্যবাদ দিব লাগিব সৰু সৰু কথা বহুত আছে যিবিলাক সৰু কথা এক্সাম্পলাৰী হয় সেই সৰু কথাবিলাক ক'বলৈ যেহেতু 3-4 মিনিট আমি বক্তব্য ৰাখিবলৈ ওলাইছোঁ কিন্তু তাৰ লগতে আপুনি মোৰ বন্ধুবৰ শইকীয়া ডাঙৰীয়াই কৈছে আপুনি আপোনাক যেটো ডিজিগনেশ্যন দিছে ৰিয়েলি আপুনি অকল ইয়াত নহয় উত্তৰ পূৰ্বাঞ্চলৰ যিবিলাক CPM মিটিং হয় সেইবিলাকত বিশ্বজিৎ দৈমাৰী নাহালৈকে CPR जनरल हाउस मीटिंग न कहाँ है विश्वजीत दৈমাৰী अभी तक पहुँचा नहीं है তাৰমানে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া এটা প্ৰাণৱন্ত এগৰাকী স্পিকাৰ আমাৰ কাৰণে পাৰ্লামেন্টৰ যেতিয়া ওম বিৰলা ডাঙৰীয়া আহে कहाँ है দৈমাৰী যে আনেই হে আশে পাশে বিচাৰে তে আমাৰ অলপ অহংকাৰ হয় আমাৰ ভাল লাগে যে আমাৰ বিধায়কগৰাকী অকল এক্টিভ নহয় কিবা গুণ আছে যেটো গুণৰ কাৰণে ৰাজ্যসভা লোকসভাৰ 2 গৰাকী স্পিকাৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ খিনিটো কেতিয়াবা কেতিয়াবা বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক গাৰ্জেন হিচাপেও ভাবে যে আমাক অলপ পথ প্ৰদৰ্শন কৰাব বহুত সিনিয়ৰ স্পিকাৰ আছে 7 বাৰ 8 বাৰ জিকি MLA হৈ স্পিকাৰ 3 বাৰলৈকে হোৱা স্পিকাৰ আছে তেখেতসকলেও প্ৰথম স্পিকাৰ হোৱা কাৰণ বেকগ্ৰাউণ্ডটো ষ্টাডি কৰে যে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া এজ এ পাৰ্লামেণ্টেৰিয়ান MLA হিচাপে আৰু এতিয়া স্পিকাৰ হিচাপে তেখেতে যিখিনি কৰিছে সেইখিনি তেওঁলোকে বেকগ্ৰাউণ্ডটো চোৱাৰ পিছত ডেফিনেটলি আমাৰ মাননীয় স্পিকাৰ মহোদয়ক সন্মান জনাবলৈ গুৰুত্ব আৰোপ কৰিবলৈ বাধ্য হয় মই গৌৰৱ অনুভৱ কৰিছোঁ মোৰ যেটো জীৱনত প্ৰথম বিধায়ক হৈছিল পানীৰী সমষ্টিত সেই সমষ্টিৰ আপুনি প্ৰতিনিধিত্ব কৰি ইয়াত আপুনি স্পিকাৰ হৈছে আমি ভাবিছিলোঁ সেই অঞ্চলত আপুনি থাকিব কিন্তু ভৱিষ্যতেও আমাৰ সেই অঞ্চলৰ ডেভেলপমেণ্টৰ মই স্পিকাৰ ডাঙৰীয়াক এটা কথা কৈছোঁ ডেভেলপমেণ্টৰ ক্ষেত্ৰত হিংসা কৰিবলগীয়া স্পিকাৰক মই ওচৰতে থাকি বৰ হিংসা লাগে মই যেটো সমষ্টিত এইবাৰ ইলেকশ্যন খেলিম বুলি ভাবি আছোঁ স্পিকাৰ ডাঙৰীয়াৰ 50% হে সমষ্টিটোত পৰে মই স্পিকাৰ ডাঙৰীয়াক কালিও কৈছোঁ তাত দেখোন ৰাস্তাই নাই মই নতুনকৈ আৰু ৰাস্তা বনাবলৈ ৰাস্তা হেক কৰিছে 99% ৰাস্তা নাই নতুনকৈ ৰাস্তা সাস্তা কাবাক ভাঙিবলৈ দি পেলাই বনাব লাগিব মই গতিকে স্পিকাৰ ডাঙৰীয়া ডেভেলপমেণ্টৰ ক্ষেত্ৰতো তেওঁ নিজৰ কনষ্টিটুৱেঞ্চিত যথেষ্ট কাম কৰিছে অৱশ্যে স্পিকাৰৰ আসনখন প্ৰপাৰ ইউটিলাইজ কৰিব পাৰিছে কাৰণে তেওঁ কাম বন কৰিব পাৰিছে বহুত স্পিকাৰ দেখিছোঁ ডেভেলপমেণ্টৰ কাৰণে কান্দা কাটা কৰি থাকে কিন্তু আমাৰ স্পিকাৰ ডাঙৰীয়া কান্দা কাটা নকৰে লগালগ টেলিফোন দাগি ব্যৱস্থা লোৱাৰ কাৰণে কৰে গতিকে মই দীঘলীয়া কৰিব খোজা নাই আৰু মোৰ ভাতৃপ্ৰতিম তাৰ পিছতো মই প্ৰশংসা কৰিছোঁ মোৰ বয়সীয়াও নহয় মোতকৈ ডাঙৰো নহয় মোৰ ভাতৃপ্ৰতিম বয়সত কিন্তু মই ভাবোঁ আপোনাৰ জ্ঞান গৰিমা আপোনাৰ কৰ্মই আপোনাক জ্যেষ্ঠ বনাইছে সদায় হৈ থাকক ধন্যবাদ